নমস্কাৰ। আপোনালোকে এখন মকৰা জালত যেতিয়া বিভিন্ন পোক পতংগ লাগি থকা দেখে, আপুনি কেতিয়াবা মন কৰিছেনে যে তাত থকা মকৰাজনীয়ে নিজৰ জালখনত ইমান ধুনীয়াকৈ চলাচল কৰিব পাৰে? কিয় আপোনালোকে জানেনে? যদি নাজানে আজি দুলাইন ক'ব লৈছোঁ। আপোনালোকে ভালকৈ মকৰা জালখনলৈ চালে দেখিব যে তাত যিকোনো পোক পতংগ আহি ঘপকৈ লাগি ধৰে, কিন্তু তাৰপৰা ওলাই যাব নোৱাৰে আৰু। কিন্তু মকৰাজনীয়ে যেতিয়া জাল বান্ধে তেতিয়া মকৰাজনীয়ে সেই পোক পতংগবিলাক খাবলৈ কাৰণে আৰামছে ইফালে সিফালে ঘূৰি ফুৰিব পাৰে। মকৰাবিলাকে ইফালৰ পৰা সিফালে আৰামছে ধুনীয়াকৈ ইমান সহজে অহা যোৱা কৰিব পাৰে। কিয়নো মকৰাই যেতিয়া জাল বান্ধে তেতিয়া মকৰাই যিখিনি জেগাত বাস কৰে বা যিখিনি জেগাত চলাচল কৰে, মকৰাবিলাকে সেই জেগাটোত আঠাহীনভাৱে গাঁথনি দিয়ে। আৰু মকৰাজনীয়ে জালত নালাগিবলৈ আৰু এটা কৌশল অৱলম্বন কৰে। মকৰাজনীয়ে নিজৰ ভৰিটো ভালকৈ চফা কৰি ৰাখে, কিয়নো তাত বিভিন্ন ধূলিকণা ইত্যাদি লাগি নাথাকিবলৈ ভালকৈ ভৰিটো পৰিষ্কাৰ কৰে। বৈজ্ঞানিকসকলে কৈছে যে মকৰাৰ ঠেঙত তেল গ্ৰন্থি থকাৰ বাবে মকৰাজনীৰ গাত জালৰ আঠাৰ প্ৰভাৱ নপৰে। কিন্তু এইটো অসত্য, কিয়নো মকৰাৰ তেল গ্ৰন্থি নাথাকে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু ন তথ্য লৈ আপোনালোকৰ মাজত আহি থাকিম। ধন্যবাদ, নমস্কাৰ।